এতিয়া ৰাতি 8:20 বাজিছে, তথাপিও মই যাবলৈ ৰেডি হৈ আছোঁ। ক'ত যাবলৈ ৰেডি হৈ আছোঁ? এয়া এইটো আছে বেড, সেইটো আছে বস্তুবিলাক আছে। এতিয়া কাষ্টমাৰৰ বুকিং আছে 9টা বজাত, এতিয়া হৈছে 8:20 আৰু 40 মিনিট আছে আৰু, তথাপিও ওলাব লাগিব কাৰণ ইমান ট্ৰেফিক লৈয়ে জীয়াব লাগিব বেংগলোৰত, বুজিছে নাই? বিনা ট্ৰেফিকত মানে আচৰিত লাগিব আপোনাক, কিন্তু ট্ৰেফিক হয় এইটো কমন থিং। যদিহে এদিনমান ট্ৰেফিক যদি নাথাকে আচৰিত হৈ যাব, সকলো মানুহ একদম আচৰিত, আজিকালি ট্ৰেফিক নাই সেনেকুৱা টাইপৰ উল্টা। উপায় নাই আৰু যাব লাগিব। কিছুমানে মোক সুধি থাকে একদম কি বুকিং মাছাজ কৰিম তেল গৰম কৰি কেনা এনেকুৱাই আৰু। এতিয়া যাব লাগিব, উপায় নাই। আপোনালোকৰ চাগে ভালে ভেলেণ্টাইন্স ডেটো গ'ল, মই আৰু ভেলেণ্টাইন্স ডে না কি ডে একদম মনত থাকিলেও কি হ'ব, একদম ক'ৰবাত ফুৰিবলৈ যাব নাপাওঁ, কাম কৰিছোঁ। আপোনালোকে ঘৰত থকা মানুহবিলাক আৰু অসমত ঘৰত আছে যিহেতু অকণমান ফুৰিবলৈ পাবই। মই যদি অসমত যদি থকাহেঁতেন অলপ হ'লেও সময় ওলাই কিনে ফুৰিলোঁ হয়। ইয়াত আৰু কিনো কৰিব ন, দুজনেও কাম কৰোঁ, তাইও কাম কৰে ময়ো কাম কৰোঁ। তাকে আৰু সকলোকে ক'লোঁ আৰু অকণমান মই এনেকুৱা এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনাই থাকোঁ, মুখটো কিন্তু হাঁহি থাকোঁ, কিন্তু দুখ ইয়াত আছে, ইয়াত কিনো কৰিম আৰু। সকলোকে জয় আই অসম।